Hi friends, স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিও লৈ। আজি মই বনাইছিলো টেস্টি কণী অমলেট এটা। অমলেট নো কোনে বনাব নাজানে, হলেও মই কিদৰে বনালো আহকচোন চাও। মই লৈছো দুটা কণী, এটা গাজৰ, এটা ডাঙৰ পিয়াজ, এটুকুৰা আদা আৰু অকমান ধনিয়া। এইখিনি মই ভালদৰে ধুই লৈছো আৰু ইয়াতে জলকীয়াও দিব পাৰিলে ভাল হল হয়, কিন্তু আমাৰ হুনে খাব যিহেতু সেইকাৰণে মই জলকীয়া দিব নোৱাৰো। এতিয়া মই সালাড ৰকা ৰকনিখনতে আদাখিনি মিহিকে ৰুকি লৈছো, গাজৰটো ৰুকি ললো বাৰু, দেখুৱা নহল। আৰু ইয়াতে দিম এটা বইল কৰি থোৱা আলু, এইটো আলু ৰুকি দিম। গৰম হৈ আছে কাৰণে ৰুকিব অলপ দিগদাৰ হৈছে। তাৰ পিছত এইখিনি ৰেডি হৈ গল। পিয়াজটো মই মিহি মিহিকে কাটি লৈছো, ধনিয়াখিনিও একেদৰে কাটি লৈছো। এতিয়া মই কণী দুটা মই ভাঙি ললো। তাৰ পিছত ইয়াত দিছো ৰেডি কৰি থোৱা এইখিনি সামগ্ৰী। এইখিনি অলপমান মিক্স কৰি লৈ ইয়াতে মই সোৱাদ অনুসৰি নিমখ, হালধি আৰু অকমান জিৰা দিম। আগতে কৈছোৱে জলকীয়া দিব পাৰিলেও ভাল হল হয়, মানে বেছি টেষ্টি হল হয়, কিন্তু আমাৰ হুনৰ কাৰণে দিব নোৱাৰো যিহেতু। এতিয়া মই গৰম কেৰাহীখনত মিঠাতেল দি দিছো আৰু তেলখিনি মই বেছি গৰম হ'ব নিদিও, কাৰণ তেলখিনি বহুত গৰম হলে আমলেটটো দিয়াৰ লগে লগে তলৰ পৰা জ্বলি যাব, সেইকাৰণে। আৰু এতিয়া মই এইখিনি দি দিলো আৰু এইখিনি দিয়ে মই গেছটো একেবাৰে কমাই দিছিলো, নহলে গেছটো বেছি কৰি থলেও যে জ্বলি যাব। এয়া গেছটো কমাই মই এইখিনি ধুনীয়াকে হ'ব দিছো আৰু এবাৰ চাইছিলো ওলোটাই দিব পৰা হৈছে নেকি, কিন্তু নাই, অলপ দেৰিকে দিব লাগিব, নহলে ভাঙি যাব পাৰে। আৰু ওলোটাই দিওঁতে খুব সাৱধানে দিব লাগিব যাতে এইটো ভাঙি নাযায়। আৰু এয়া ৰেডি হৈ গ'ল আজি আমাৰ গাজৰৰ আমলেট বুলিয়ে ক'ম নে কি ক'ম, কিন্তু খাবলৈ সঁচাকৈ বহুত টেষ্টি হৈছিল। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।